আপোনালোকে অনুৰোধ কৰিছোঁ স্কিপ মুঠে নকৰিব ভাই বন্ধুসকল যোনে যেনেকৈ চাইছে তেনেকৈ শ্বেয়াৰ কৰি দিয়ক তেম নাই যোনে যেনেকৈ পাৰে তেনেকৈ যাই থাক চলি থাক ক'ৰবাত এক্সিডেণ্ট হৈ বাগৰি যাওক ৰাস্তাৰ কাষতে পাৰ্কিং কৰি দি ক'ৰবাত গাড়ী খুন্দা লাগি দিব দে এইবিলাক মই থুলমূলকৈ কৈছোঁ যে আজিকালি মানুহৰ অভাৱ নাই অনা আগতে আদালতৰ মিঠাতেলেদি একমাহ গৈছিল আগৰ দিনত কিন্তু এতিয়া এসপ্তাহ নাযায় ক'ত অভাৱ মানুহৰ শুনক দাদা অভাৱ নাই আপোনাৰ উত্তৰটো মই দি আছোঁ যি অভাৱ আছে আগৰ দিনৰ মানুহে অভাৱ দেখুৱাইছিল আজিকালি মানুহে অভাৱ নাথাকে গৌতম এছামিজ ব্লগছৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম এই ভিডিঅ'টোত আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এই ভিডিঅ'টো আপোনালোকে যদি কম টকা উপাৰ্জন আৰু সুৰা ব্যৱসায় মোৰ নিচিনা কৰে তেতিয়াহ'লে একদম স্কিপ নকৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আজি এই ভিডিঅ'টো হয়তো এই ভিডিঅ'টোত মই অতি দুখেৰে বনাব ওলাইছোঁ এই ভিডিঅ'টোত কোনো ধৰণৰ তাৰমানে হেৰি নহয় আৰু ফাল্টুকৈ বনা নাই মই এই ভিডিঅ'টো আপোনালোকে চাওক আপোনালোকে জানে এতিয়া ৰাস মহোৎসৱ চলি আছে নলবাৰীত সেই ৰাস মহোৎসৱত আমাৰ নিচিনা কম উপাৰ্জনকাৰী যিটো সমস্যা হৈছে মোৰ ক্ষেত্ৰত হয়তো আপোনালোকৰো কিছু ক্ষেত্ৰত হ'ব পাৰে আপোনালোকে অনুৰোধ কৰিছোঁ স্কিপ মুঠে নকৰিব ভাই বন্ধুসকল যোনে যেনেকৈ চাইছে তেনেকৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো এনেধৰণৰ হ'ল যি এই ৰাস মহোৎসৱ চলি আছে আমি যিসকলে বেপাৰী গাড়ী হওক বা টেম্পু হওক মেজিক হওক বাছ হওক যোনে যিমান বা সৰু সুৰা দোকান দিয়ে তেওঁলোকে সৰু সুৰা দোকান দিয়ে এনেকুৱা ধৰণৰ লোকবিলাকৰ সমস্যা এতিয়া বৰ্তমান আজিৰ তাৰিখত যে এই ৰাস মহোৎসৱত যিকেইটা আমি টকা উপাৰ্জন কৰিম আমি বছৰটোত কোনো ধৰণৰ লক্ষ্য নাথাকে আৰু নলবাৰীৰ ডাঙৰ অনুষ্ঠান বুলি ক'লে নলবাৰীৰ ৰাস মহোৎসৱটোৱে সকলোৱে জানে এই ৰাস উৎসৱত এটা আশা থাকে আৰু হেঁপাহ থাকে সকলোৱে A to Z দেখাম আজি A to Z আপোনালোকক দেখুৱাম প্ৰমাণ তথ্য সহকাৰে এই ৰাস মহোৎসৱত লৈ বহুত আশা আছিল মই দোকানত এখন বাকী খাওঁ সেই বাকীৰ টকাও কি কৈছিলোঁ যে ৰাসত ভাড়া মাৰি দিম আৰু তোমালোকে দুদিনমান ধৈৰ্য ধৰা মোৰ ৱাইফৰ বেমাৰ হ'ল বেমাৰৰ ট্ৰিটমেণ্টৰ খৰচ কোনো ধৰণৰ ধৰক তই কাৰোবাৰ একো নাই মোৰ ঘৰৰ পৰা নাপালোঁ আৰু এই ৰাস মহোৎসৱত ভাড়া মাৰি মই যিখিনি টকা ধাৰ কৰি আনিছিলোঁ সেই ধাৰো লাহে লাহে উভতাৰ লক্ষ্য হৈছিলে কিন্তু এনেকুৱা ধৰণৰ কাম হৈছে এতিয়া কাক জগৰীয়া কৰিম নিজে জগৰীয়া নে অইন জগৰীয়া নে কোন জগৰীয়া হৈছে আপোনালোকে কমেণ্ট লাগে মোক আজি চাওক মই যেতিয়া আজি নিজকে বিদেশী লাগিছে নলবাৰীৰ ল'ৰা হয় নলবাৰীতে বিদেশী মই কোনো নহয় বিদেশী এই কাৰণে লাগিছে যি যেতিয়া মই ধনমাৰ পৰা গাড়ীখন লৈ যাম ফুল মানুহটো নাপায় আগে বেটাৰী যাই থাকে কিবা যাই থাকে গতিকে যেতিয়া মই মানুহ 2জন 3জন 4জন 5জন নিম সেই মানুহকেইটা নামাই দিয়াৰো ঠাই নাই ইমান ডাঙৰ নলবাৰীৰ ৰাস মহোৎসৱ অভিযোগ কৰা নাই আপোনালোকে কমেণ্ট কৰি জনাব পাৰে সেই গাড়ীখন মানুহকেইটা নামাৰ পাছত তাত ৰাখিবৰ জেগা নাই যোনে যেনেকৈ পাৰে যিয়ে পাৰে জিংকে পাৰে তাৰমানে কোনো ব্যৱস্থা নাই একদম অপৰিপাটি কি হয় ফলত গাড়ীখন ঘৰত ঘূৰি আহিব লাগে খালী গাড়ীখন ঘৰত আহিলে কি টকা পাম নেকি নাপাওঁ নহয় সেনেকৈ ঘৰৰ মানুহে নামনে যে মোৰ ৱাইফ হওক মোৰ দাদা বৌ হওক বা মোৰ সকলোবোৰে এই ৰাসৰ ভাড়াটো কিয় মাৰা নাই কিন্তু এই অন্তৰত আপোনালোকক থাম্বনেইল চাই গম পাইছে এই অন্তৰত ঘাঁ হৈ গৈছে এইবিলাক কথা মোৰ অন্তৰৰ ভিতৰত থাকে ঘাঁ মানে কেনেকুৱা অন্তৰৰ ঘাঁখিনি নুশুকাব নক'লে গতিকে আপোনালোকক যিহেতুকে দুজন এজনে মোৰ ভিডিঅ' চাই তেওঁলোকৰ সৈতে এই কথাখিনি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ দেখুৱাই আছোঁ আপোনালোকে ধৈৰ্য ধৰক নলবাৰীৰ ৰোড বুলি কোনো তাৰমানে বাছ ষ্টেণ্ড চিষ্টেম নাই যোনে যেনেকৈ পাৰে তেনেকৈ যাই থাক চলি থাক ক'ৰবাত এক্সিডেণ্ট হৈ বাগৰি যাওক ৰাস্তাৰ কাষতে পাৰ্কিং কৰি দি ক'ৰবাত গাড়ী খুন্দা লাগি দিব দে এইবিলাক শুনক যোৱাকালি মোক এজনে ক'লে যি গাড়ীৰ ফটো মাৰিছে বুলিছে কিন্তু ৰাস্তাৰ কাষত কিয় পাৰ্কিং দিয়ে ছাইডত দিয়ক ৰোডটো ক্লিয়াৰ ৰাখক ৰোডটো এইখিনি কথা কিন্তু কোনো মিডিয়া বা কোনো ইউটিউবাৰে কাৰণ কি জানে কম পইচাৰ মানুহৰ ভিউজ নাহিব হেৰি নাহিব গতিকে এইবিলাক বাদ দিয়ে আমি এতিয়া চকৰিটো দেখুৱাব লাগে যিখিনি ট্ৰেণ্ডিং সেইখিনি দেখুৱাব লাগে কিন্তু ট্ৰেণ্ডিং য'ত নহয় তাক দেখুৱাই কি লাভ আছে গতিকে তেওঁলোকতো টোটেলত এতিয়া মই ক'বলৈ গ'লে সাংঘাতিক সমস্যা হৈছে আমাৰ এই বছৰটো এনেই গ'ল গতিকে আশা কৰিব নোৱাৰা হ'লেও সেই গতিকে ভিডিঅ'টো বনালোঁ আৰু ছেকেণ্ড কথা হ'ল কি পৰহি মই এজন মানুহ গৈছিল তালৈ মই গ'লোঁ মোৰ গাড়ীখন লৈ তেতিয়া নেতাজনক তেখেতসকলে যেতিয়া কথা সোধে নেতাজনক ক'লে যি দাদা এনেধৰণৰ সমস্যা তেতিয়া নেতাজনে কৈছে মই থুলমূলকৈ কৈছোঁ যে আজিকালি মানুহৰ অভাৱ নাই অনা আগতে আদালতৰ মিঠাতেলেদি একমাহ গৈছিল আগৰ দিনত কিন্তু এতিয়া এসপ্তাহ নাযায় ক'ত অভাৱ মানুহৰ শুনক দাদা অভাৱ নাই আপোনাৰ উত্তৰটো মই দি আছোঁ যি অভাৱ আছে আগৰ দিনৰ মানুহে অভাৱ দেখুৱাইছিল আজিকালি মানুহে অভাৱ নেদেখুৱায় মই কিছুমান মাইক্ৰ' ফাইনেন্সসমূহ আছে লোন দি আছে খাই আছে বেংকে লোন দিছে আপোনালোকে লোন দিছে খাই আছে গোটৰ পৰা লোন দি আছে খাই আছে কিন্তু অভাৱটো দেখুওৱা নাই অভাৱ কিমান আছে ঘৰ আপোনালোকে পৰীক্ষা কৰক যদি যি ঘৰৰ লোন নাই
একদম সৰু পৰিয়াল হওক ডাঙৰ পৰিয়াল যি ঘৰৰ লোন ধাৰ ধুপাৰ নাই সেই ঘৰৰ মানুহ মোক দেখুৱাই আপোনালোকে দিয়ক আৰু চাওক মোৰ ঘৰৰ অৱস্থা আগৰ ভিডিঅ'ত দেখিছোঁ আপোনালোকক ডিছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া আছে চাওক মোৰ ঘৰৰ অৱস্থা কিন্তু তথাপিও মই ভৰিত পৰিব যোৱা নাই যে মোক এটা ঘৰ লাগে কিবা লাগে মই চৰকাৰৰ বিৰোধিতা কৰা নাই এক নম্বৰ কথা মই কাৰো বিৰোধিতা মাত্ৰ অন্তৰত থকা কিছুমান কথাহে আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ অন্তৰত যিখিনি ঘা হৈছে সেই ঘাখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে আগৰ মানুহবিলাকে সমস্যাসমূহ দেখুৱাইছিল এতিয়াৰ মানুহৰ সমস্যা নাথাকে মোৰ ঘৰত লগা নাছোঁ মই কৈছোঁ মাংস দি ভাত খাই আছোঁ মাছ মাংস দি ভাত খাই আছোঁ কিন্তু মই এই জানো মই জলকীয়া এটাই দি দুটামান ভাত গৰম ভাত আৰু দালি অলপমান কিবাকৈ তেনেকৈ খাইছোঁ কিন্তু বাহিৰত গৈ চবে কয় যে তুমি কি এদি ভাত খাইছা মাছ মাংস দি খাইছোঁ সেনেকুৱা কথা নহয় আচলতে আপোনালোকে তন্নতন্নকৈ পৰীক্ষা কৰক আৰু প্ৰতি মানুহৰ অন্তৰৰ কথা মোটামুটি আজিৰ পৰা ইমান বছৰে গাড়ী চলালোঁ আৰু এটা গাড়ী চলাৰ মাজতো মই কথা কৈ আছোঁ কি গাড়ী হয়তো আপোনালোকে কমেণ্ট কৰিব পাৰে যে গাড়ীৰ যদি ব্যৱসায়ত যদি লছ আছে তোমালোকে বাদ দিয়া বাদ কিয় দিম স্কুল বাদ দিছোঁ ডাইৰেক্ট গাড়ী শিকিছোঁ গাড়ীত কাম কৰিছোঁ হেণ্ডিমেন কৰি গাড়ী শিকিছোঁ আজি ইমান বছৰে মোটামুটি বহুত বছৰ হ'ল এই বহুত বছৰ গাড়ীখন চলাই খাই আছোঁ এতিয়া বাদ দিব দিলে দিম নেকি আপোনালোকে কওক যি গাড়ী বাদ দি দিয়া বাদ নিদিওঁ যিসকলে এতিয়া ধৰক বেটাৰী লৈছে কিবা লৈছে তেওঁলোকে অভাৱত পৰিয়াল লৈছে হয়তো তেওঁলোকে চিষ্টেমটো বুজি পোৱা নাই গাড়ীৰ তেওঁলোকে বুজি পাব কিন্তু প্ৰকৃত অৰ্থে মই আমাৰ আছে পুৰণি কিছুমান গাড়ীৰ চালক বন্ধু তেখেতসকলৰ যিটো এতিয়া দুখ বেদনা হৈছে তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই আৰু মোক কৈ আছিল যে গৌতম তুমি এৰে ওপৰত এটা ভিডিঅ' বনোৱা ফাইনেলি আজি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ এইখিনিৰ সুবিধা না কৰোণা টাইমত আমি কিবা সুবিধা পালোঁ চালক কোনজন চালকে সুবিধা পাইছে লাইচেঞ্চ বেংকৰ বহি জমা দিয়া থাকিল ক'ত জমা দিলোঁ আমিও নাজানো কিন্তু এটকা এটা নাপালোঁ আজি ক'বলৈ একো নাই গাড়ী কাগজ কৰিব পইচা নাই কিংকৈ চলি আছোঁ সেইটো মই আৰু ভগৱান জানিছে তাৰ নিজৰ যিহেতুকে মোৰ নিজৰ ঘৰৰ মানুহে এই কথাখিনি জনা নাই গতিকে যিয়ে নহওক থুলমূলকৈ অলপ নলবাৰীৰ পৰা এইমাত্ৰ আহিছোঁ ৰাসৰ ভাড়াটো নামাৰোৱে কিন্তু এই গা চা ধোৱা নাই যাতে এই কথাখিনি পাহৰি নাযাওঁ আৰু স্ক্ৰিপ্ট কৰি লেখা নাই স্ক্ৰিপ্ট লিখে যে কিছুমানে সেই চিষ্টেমত নাই মোৰ মনত খুন্দাই আছিল যিখিনি কথা সেইখিনি সিহঁতে ক'লোঁ আৰু আপোনালোকক এতিয়া সেই দৃশ্যটো দেখুৱাওক সেইফালে ৰাস মহোৎসৱ থলী আৰু ইয়াতে আছিল আমাৰ টেম্পু ষ্টেণ্ড এটা সেই ঠাইত হৈ গ'ল ফাষ্টফুড মিঠাইৰ দোকান আৰু ছাইডত বাইক পাৰ্কিং কৰি দিলে তাৰ যি মাটিৰ মালিক আছে তেওঁলোকৰ পাৰ্মিশ্যন লয় কিন্তু আমাৰ টেম্পুৰ চালক কোনো ইয়াত জড়িত নাই সেনেকুৱাকৈ আৰু এওঁলোকে ক'লে কাৰোবাৰ ভাল কাৰোবাৰ বেয়া কিন্তু হ'বই আৰু চাওক যিমান দূৰলৈ থাকে কোনো ধৰণৰ ডিচিপ্লিন নাই জনে য'তে যেনেকৈ তেনেকৈ গাড়ী ৰাখি দিছে কিন্তু লছটো আমাৰ নিচিনা মানুহৰে হৈ আছে গতিকে আহকচোন ভিডিঅ'টো আগলৈ আৰু কিছু দেখুওৱা পাৰ্কিঙৰ নামত আপোনাৰ মেইন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে পাৰ্কিং ৰখাই দিছে আৰু যিটো আমাৰ মাথোৱাৰী বুলি কয় পাগল দিয়া নহয় সেই মাথোৱাৰীতে আনকি পাৰ্কিং কৰি দিছে বাৰু তাত পাৰ্কিং দিছে ক'ব লগা একো নাই মই আমাৰ অসুবিধা ইমান মাথোৱাৰীত কৰিছে ভাল হৈছে বাৰু কিন্তু কথাটো হ'ল কি এই যিটো মেইন ৰাস্তা তাত একাংশলৈকে ৰছী টানি কিবা কৰি মুঠতে আৰু কি ক'ম খুব বেয়া কণ্ডিশ্যন গতিকে এইখিনি অলপ চালি ভাল লাগে আৰু প্ৰশাসনে যাতে আমিও চলিব লাগে আমিও যাতে গৰীব ঘৰৰ ল'ৰা কিবাকৈ ভাত মুঠাই যোগাৰ কৰি আছোঁ গতিকে আপোনালোকে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাই দিয়ক না কি আজি ভিডিঅ'টো ইমানেই চাওক একদম মোটামুটি 1 কিলোমিটাৰ দূৰলৈ পাৰ্কিং থাকিব লাগিছিল গাড়ী ক'ত আছে ক'ত 1 কিলোমিটাৰ দূৰত ইয়াৰ পৰা মই মানুহ যাব পাৰিম নেকি কওকচোন সম্ভৱে নহয়